গেল আৰু এতিয়া যাম ঘৰত মানে বাজাৰ কৰা দেখিলো কি কিনিলো মানে সস্তা বস্তু লৈছো না মৰ্নিং মোৰ ইউটিউব ফেমিলিসকল আজি হৈছে বিশ্বকৰ্মাৰ মানে লাষ্ট দিনটো আৰু মই আছো এতিয়া পথাৰত মানে চাৰিওপিনে দেখা পাইছে ইপিনে মানে বহুত কোৱলি পৰি আছে কোৱলি আৰু সোনকালে উঠিলে চাগে ভাল হয় আৰু বেছি কোৱলি দেখা পালোঁ হয় কিন্তু এতিয়া অলপ মানে কি বেছি শুই উঠাত দেৰি হৈছে কালি পূজা আছিল পূজাত অলপ ইফাল ঘূৰোঁতে ৰাতি হৈ গৈছে শুৱাত তাৰ কাৰণে উঠাত অলপ দেৰি হৈ গৈছে নহ'লে আৰু সোনকালে উঠিলোঁ হয় কোৱলিটো আৰু বেছিকৈ দেখাবলৈ আৰু এতিয়া হৈছে ছেপ্টেম্বৰ মাহ জানে ইমান বেছি কোৱলি নপৰে যেতিয়া নৱেম্বৰ আহিব ডিচেম্বৰ আহিব তেতিয়া বহুত কোৱলি হ'ব আৰু পেখন চাই যি মজা লাগিব নহয় এই দৃশ্যবোৰ এই প্ৰাকৃতিক মানে কি সেই ধান পথাৰবোৰ বহুত শুৱনি হৈ পৰিব পিছত তো বাজাৰ এতিয়া আমাৰ হৈ গ'ল আৰু এতিয়া যাম ঘৰত মানে বাজাৰ কৰা দেখিলোঁ কি কিনিলোঁ মানে সস্তা বস্তু লৈছোঁ না তাৰ কাৰণে নেদেখাল আৰু তো এতিয়া যাওঁ ঘৰত এইটো বাইক খাৰত থৈ দিছোঁ আজি মানে মাউণ্টটো লগা নাই আৰু হেলমেটো অনা নাই বহুত ইণ্টিজাৰ কৰাৰ পিছত ইয়াৰ এই যে এক চাও আহি গ'ল মানে খাব নোপোৱা এতিয়া খাব আৰু মই অলপ খাই আছোঁ এইখিনি জাষ্ট মোৰ প্ৰায় খোৱা শেষ হ'ল আৰু ইয়াৰ ষ্টাৰ্ট কৰিব খোৱা হৈ গ'ল পেট ভৰি গ'ল এইবাৰ দিব লাগে পইচা পে' কৰিব লাগে কিমান বা হ'ল নাজানো তো হৈ গ'ল পে'মেণ্ট কৰাও এতিয়া যাওঁ ঘৰত আৰু এটা কাম আছে ঘৰত গৈ কিনে কি কাম মানে পেনটো যিটো আছে সেইটো কাটি কিনে চুইচ কৰিব লাগিব যিহেতু বহুত ডাঙৰ হয় তাৰ কাৰণে এতিয়া যাওঁ ঘৰত যাই কিনে বাইকটো চলাব এইবাৰ মই অলপ আগতে কৈছিলোঁ যিহেতু মই আজি মাউণ্ট অনা নাই তাৰ কাৰণে মানে ইয়াক বাইকখন চলাব দি মই এতিয়া ভিডিঅ' বনাই আছোঁ আৰু আমি যাম খাৰ বজাৰ হৈ পঞ্চৰত্ন হৈ আমাৰ তাতে আমাৰ ঘৰ তো বৰ্তমান ইয়াক চলাব দিছোঁ এই যে আমাৰ ৰাইডাৰ আৰু হেলমেটো অনা নাই যিহেতু ওচৰত হয় তাৰ কাৰণে হেলমেটো অনা নাই পুলিচে লাইচেঞ্চ আছে বাৰু লাইচেঞ্চ RC চব আছে লগত কিন্তু হেলমেট অনা নাই আমি এতিয়া আহি পালোঁ মানে ধৰণে সিটোৰ ভিতৰ দি যাই আছোঁ কাৰণ আমাৰ যদি পঞ্চৰত্ন হৈ যাব লাগিব ভিতৰ দি যাব লাগে ওপৰ দিলে পাব বঙাইগাঁও গৰমখিনিতো এইখিনিত মানে আজি বহুত গৰম দি আছে তথাপিও এইখিনি মানে যিটো এইটো জেগাটো দেখা পাইছে না বহুত ভাল লাগি আছে গৰমৰ টাইমতো আজি ৰাতি হ'ল আৰু মানে আজি আৰু কালি মৰ্ণিং কোৱলি চাব মোৰ বহুত মন আছে মানে কালি কোৱলি চাব যাম তাৰ কাৰণে আজিৰ কাৰণে গুড নাইট দি কালি আপোনালোকক লগ কৰি আছোঁ তো টাটা বাই বাই আজিৰ কাৰণে কালি আকৌ লগ পাম তো গুড মৰ্ণিং কালি মানে সোনকালে শুলোঁ আৰু সোনকালে শুই আজি ভাবছোঁ সোনকালে উঠিম কিন্তু সোনকালে উঠা নহ'ল কাৰণ বেছিকৈ ঘুমাওঁ ভাই মই মিছা ক'লে ঘুমাই বহুত ভাল পাওঁ তাৰ কাৰণে সোনকালে উঠিব বুলি ভাবছিলোঁ আৰু কালি যিমানখিনি দেখা পাইছিলোঁ মানে নিয়ৰটো তাতকৈ আজি আৰু বেছি হৈ গ'ল কিয়নো আজি আৰু তাতকৈ উঠা বেছি দেৰি হৈছে আৰু আহোঁতে আৰু বেছি দেৰি হৈ গ'ল তাৰ কাৰণে মোৰ আজি নিয়ৰ দেখা একদম চব বৰবাদ চৰ্ণাৰলৈ মুখ ধুই কিনে যাই আছোঁ মই আছোঁ এতিয়া মানে এইটো চাওক ইয়াতে বহুত আগতে দেখিছিলোঁ ইয়াতে মই হাল মাৰিছিলোঁ আৰু ইয়াতে এতিয়া চব্জি পেলাব মানে কি পেলাব কৈ দিওঁ মই বন্ধাকবি ফুলকবি ওলকবি মূলা মানে যিবিলাক চব্জি আছে বিলাহীৰ পৰা গোটেইখিনি ৰুব কিন্তু আৰু এইবিলাক যি দেখা পাইছে এইবিলাক জৈৱিক সাৰ দেই জৈৱিক সাৰ হয় কোন এৰিয়া ইউজ কৰা নাই আৰু এইটো মইতো নাজানো হাল মাৰিব মানে ট্ৰেক্টৰে হাল মাৰিব নাজানো কিন্তু যিমানখিনি পাৰোঁ চেষ্টা কৰিম আপোনালোকক মানে দেখাবলৈ চব্জি ৰুব কেনেকৈ মানে প্ৰচেছটো হ'ব আৰু কেইদিন পাছত যিহেতু অলৰেডি হৈ গৈছে এইটো চাক এইটো হৈ গৈছে জাষ্ট ইয়াতে জৈৱিক সাৰ পেলাব লাগিব তাৰপিছত ইয়াতে ৰোৱা হৈ যাব বৰষুণ দি আছে আৰু মই তিতি আছোঁ আৰু আহি পালোঁ ঘৰ এতিয়া মানে ঘৰ আহি পাই কিনে ফ্ৰেছ হ'লোঁ এতিয়া চাহ খাম আৰু মোৰ দাদা মই থকা ৰুমটো হৈছে এইটো ৰুমটো নহয় ঘৰটো আমাক আলাগ ঘৰ দিছে এইটো নামা বুলিহে কওঁ আমাৰ লোকেল লেংগুৱেজত এইটো ডাউনটোত থাকোঁ দাদা আৰু মই আৰু ইয়াতে থাকে মা দেউতা দুটা মাহী মানে ইয়াতে সকলো থাকে আৰু আমি থাকোঁ ইয়াতে দেখাই দিলোঁৱে ইয়াতে দাদা আৰু মই থাকোঁ মই আমলখি খাই এতিয়া যাই আছোঁ বিলত আৰু বিলত মানে মাছ আনিব যাইছোঁ এইটো লৈছোঁ খলাই
আপোনাৰ মানে বেলেগৰ লেংগুৱেজত কি বুলি কয় নাজানো, আমাৰ ইয়াত খলাই বুলি কোৱা হয়। আৰু এইটো হৈছে পুখুৰী। এদিন মাছ মাৰিম বাৰু পুখুৰীত, মানে মাছ মাৰিব মন যাইছে এতিয়া, যিহেতু মাছবোৰ ডাঙৰ হোৱা নাই, বেছি দিন হোৱা নাই দিয়া, তো ডাঙৰ হ'লে মাছবোৰ মাৰিম, মাছ মানে ধামাকা মাৰিম। আৰু আজি যাই আছোঁ বিলত মাছ আনিবলৈ, অলপ আগত মানে চেপা না কি কয় নামটো, চেপাৰে মাছ পাতিছে, তো মাহীয়ে যাব কৈছে আনিবলৈ। আহি পালোঁ বিল এতিয়া, কিন্তু এটা বস্তু দেখা পাই বহুত বেয়া লাগিল, মানে মনত বহুত বেয়া লাগিল। কিয় মই দেখাই আছোঁ, ইমান মানে খেতিয়কসকল ইমান মেহনত কৰি মানে ইমান কষ্ট কৰি ৰুইছিল, আৰু এইবাৰ দেখ বানপানীয়ে মানে এইবোৰ ডুবাই কেনে ধানবোৰ সকলো শেষ কৰি দিছে। তো ইমান মানে কি ক'ম আৰু ভাই, ইমান বেয়া লাগিলেও কিয়, মইতো একো কৰিব নোৱাৰোঁ। আহিলোঁ, আহি কিনে চাওঁ এতিয়া পাৰোঁ না নোৱাৰোঁ, কিমানখিনি কোনটো নাজানো দেই, মই চেপা ক'ত আছে নে নাই, এইটো কোনোবা ইয়াতে কি ইয়াতে হ'ব লাগে চাগে, মই নাজানো, কিন্তু তথাপি চাওঁ হয় না নাই। কিন্তু গালি আই থিংক এনেকুৱা লাগি আছে মই আজি গালি খাব লাগিব, বেলেগৰ টাইপা মানে বেলেগৰ চেপা উঠাই লৈ গ'লে নহ'ল আৰু। মই এইটো এটা আছে দেখা পাইছোঁ, এইটো হয়। দেখাটো এটাই পাইছোঁ, কিন্তু বেলেগত আছে নাই নাজানো। ইয়াতে মাহীয়ে নহয়, মাহীয়ে ইয়াতে গৈছিল, তো হয় নহয় নাজানো দেই। উঠাই লৈ যাওঁ, ঘৰত গৈ মানে গম পাম, ইয়াতে এনেকৈ এনেকৈ বুলি কৈ দিম। এতিয়া চাওঁ কিমানখিনি মাছ পাইছোঁ। মাছলি ওলা যা এইটো বেয়াকৈ সোমাই দিলোঁ দেখোন, মানে নলায়ে আৰু সোমাই গ'ল বেলেগকৈ। এটাই নেকি? আৰে ওলাইছে। আজি পাক্কা মই ঘৰত গালি খাম, নাজানা মানুহ পঠালে এনেকাই হ'ব। এইটো এখন এনেকৈ এইটো বন্ধ কৰি দিব লাগিব। পাৰে কেনেকৈ? কেনেকৈ থওঁ এইবাৰ? এইটো এনেকৈ, আৰে কেনেকৈ লগাই এইটো? আই থিংক থোৰা চামচ মে আ ৰা, অলপ দানা যেনটো লাগি আছে, তো চাওঁ। এইটো এনেকৈ দিব লাগিব, আৰু এইটো এনেকৈ। তো হ'ল না নাই নাজানো, মানে নাজানো চেপা পাৰাব, এইটো আৰু কি ডাঙৰ কথা। আৰু এটাই না কেইটা নাজানো, কেইটা পাৰাইছে, কিন্তু মাছ কেইটামান পাইছোঁ। এইকেইটা মাছ। আৰু এতিয়া যাওঁ ঘৰ, মাছখিনি লৈ কেনে এতিয়া যাব লাগিব ঘৰ, যিহেতু আৰু চেপা মানে দেখা পোৱা নাই ইয়াত, এটাই দেখা পাইছোঁ। কেইটা পাৰাইছে এইটোতো মই নাজানো, ঘৰত যাই সুধিম কেইটা। মই এটাৰে আনিছোঁ বুলি। এতিয়া যাওঁ ঘৰত, মানে যিমানখিনি পাৰোঁ মানে ঘৰত এতিয়া যাই কিনে আৰে ভাই আৰে কিয়া দিয়া, আৰে ইয়াৰ ঘৰত যোৱাৰ চাক্কাৰত মানে পেলাই দিলোঁ আৰু। কিয়া হৈ গয়া ৰে, মানে যি কি নহওক মাছটো আছে নাই ঠিকেই আছে, নহ'লে ঘৰত বেয়াকৈ মাৰি খাব লাগিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট বোলে একেবাৰে নাপাহৰিব। আৰু কি ক'ম আৰু, মই আপোনালোকে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব, আৰু যেতিয়া ছাবস্ক্ৰাইব তেতিয়াহে আমাকো ভাল লাগিব নহয়, তো শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিমান পাৰে আপোনাৰ ফ্ৰেণ্ড হোৱাটছআপ গ্ৰুপত, ফেচবুকত মানে শ্বেয়াৰ কৰি দিব, আৰু জলদি যে মোক ভাইৰেল কৰি দিয়ে তাৰ। যি কি নহওক লাইক কৰি দিব আৰু নে কি?